এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আধাৰক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰা হৈছে। আধাৰ কাৰ্ডক লৈ অসমত নতুন এছঅপি ৰাজ্য চৰকাৰৰ কেবিনেটত ঘোষণা কৰা হৈছে। আপুনি বা আপোনাৰ পৰিয়ালে যদি এনআৰচিত আবেদন কৰা নাছিল তেতিয়াহলে এতিয়াৰ পৰা আধাৰ কাৰ্ড নাপাব আৰু ৰাজ্য চৰকাৰে আধাৰ কাৰ্ডৰ ভেৰিফিকেশ্যন কৰিব। এতিয়াৰ পৰা ৰাজ্যত আধাৰ কাৰ্ড লাভ কৰাটো যথেষ্ট কঠোৰ হৈ পৰিব। অবৈধ নাগৰিকৰ পৰা ৰক্ষা কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে। টাইম বিগ ব্ৰেকিং আধাৰ কাৰ্ডক লৈ কেইবাটাও নতুন খবৰ। ৰাজ্যত আধাৰ কাৰ্ডক লৈ নতুন এছঅপি প্ৰকাশ কৰিলে ৰাজ্যৰ কেবিনেটে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল তাত এই কথা ঘোষণা কৰা হৈছে। আধাৰ কাৰ্ড লাভ কৰাৰ বাবে এতিয়াৰ পৰা নতুন নিয়ম আহি গল। ৰাজ্য চৰকাৰে কৰা ভেৰিফিকেশ্যনৰ পিছতহে আধাৰ কাৰ্ড এতিয়াৰ পৰা লাভ কৰিব। অৰ্থাৎ মাত্ৰ এপ্লাই কৰি দিলে আধাৰ কাৰ্ড নাপায়, ৰাজ্য চৰকাৰে ভেৰিফিকেশ্যন কৰিব। ৰাজ্যৰ সাধাৰণ প্ৰশাসনিক বিভাগে এই ভেৰিফিকেশ্যনৰ কাম সম্পন্ন কৰিব পাৰিব। ইয়াৰ বাবে প্ৰতিখন জিলাত একোজনকৈ অতিৰিক্ত আয়ুক্তক দায়িত্ব দিয়া হৈছে। প্ৰতিখন জিলাতে এজন অতিৰিক্ত আয়ুক্ত থাকিব। আধাৰ ভেৰিফিকেশ্যনৰ দায়িত্বত এই বিষয়াসকল থাকিব। অৰ্থাৎ এইসকল বিষয়াই ভেৰিফিকেশ্যনৰ কাম কৰিব লাগিব। আধাৰ দিয়াৰ পূৰ্বে পৰীক্ষা নিৰীক্ষা কৰাৰ বাবে ৰাজ্যৰ চক্ৰ বিষয়াসকল চাৰ্কুল অফিচাৰসকল ইয়াৰ বাবে দায়বদ্ধ হ'ব। UDAI পৰ্টেলত আবেদন কৰাৰ পিছত সেই আবেদন ৰাজ্য চৰকাৰৰ পৰ্টেললৈ আহিব আৰু ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে এই পৰ্টেললৈ আহিব। অৰ্থাৎ UDAIত আপুনি আপলোড কৰি দিলে, আবেদন কৰিলে, তাৰ পিছত ৰাজ্য চৰকাৰৰ পৰ্টেললৈ যাব আৰু তাৰ পিছত ভেৰিফিকেশ্যন কৰা হ'ব। এনআৰচিত অসমৰ কোনো পৰিয়ালে যদি আবেদন কৰা নাছিলে বা অৰ্থাৎ এনআৰচিত আবেদন নকৰা পৰিয়ালে অসমত আধাৰ কাৰ্ড নাপায়, সেয়া স্পষ্ট কৰি দিছে ৰাজ্য চৰকাৰে। এনআৰচিত আবেদন কৰিবই লাগিব। এনআৰচিত আবেদন কৰিলেহে অসমত আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম হ'ব। অৱশ্যে ভাৰত চৰকাৰৰ বা চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিসকল কৰ্মচাৰী যিসকল অসমত কৰ্মৰত তেওঁলোকৰ বাবে এই নিয়ম প্ৰযোজ্য নহয়। কিন্তু তেওঁলোকক বাদ দি সকলোৰে বাবে কঠোৰ নিয়ম। সন্দেহযুক্ত নাগৰিক বা বিদেশীৰ নাম যাতে নুসুমায় তাৰ বাবে আজি কেবিনেটত আধাৰ কাৰ্ডক লৈ বৃহৎ সিদ্ধান্ত লোৱা হৈছে। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা হৈছে। কেইবাটাও নতুন নিয়ম অন স্ক্ৰীন এই নিয়মকেইটা মই লৈ অহাৰ বাবে আপোনালোকক চেষ্টা কৰিছো। আধাৰ কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম আহি পৰিছে। নতুন নিয়ম হৈছে এই নতুন নিয়ম অতিকৈ কঠোৰ। অৰ্থাৎ এতিয়াৰ পৰা একমাত্ৰ আবেদন কৰি দিলে আধাৰ কাৰ্ড নাপায়। ৰাজ্য চৰকাৰে আধাৰ কাৰ্ডৰ ভেৰিফিকেশ্যন কৰিব। অৰ্থাৎ আধাৰ কাৰ্ডৰ ভেৰিফিকেশ্যন কৰাটো সুনিশ্চিত কৰি দিছে। ৰাজ্যৰ সাধাৰণ যি প্ৰশাসন বিভাগ আছে তেওঁলোকে আধাৰ কাৰ্ডৰ ভেৰিফিকেশ্যন কৰিব পাৰিব। তেওঁলোকক ইয়াৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ বাবে প্ৰতিখন জিলাত একোজনকৈ অতিৰিক্ত আয়ুক্ত থাকিব যিসকলে ভেৰিফিকেশ্যনৰ প্ৰচেছ কৰিব। এইসকল বিষয়াৰ দায়িত্ব হ'ব, চক্ৰ বিষয়াসকলৰ দায়িত্ব হ'ব যে আধাৰ কাৰ্ডৰ আবেদনৰ ভেৰিফিকেশ্যন কৰা। আধাৰ দিয়াৰ পূৰ্বে পৰীক্ষা নিৰীক্ষাৰ বাবে দায়বদ্ধ হ'ব চাৰ্কেল অফিচাৰসকল। অৰ্থাৎ UDAI যিটো পৰ্টেল আছে তাত আবেদন কৰি দিলে আধাৰ কাৰ্ড নাপাব। সেই আবেদন ৰাজ্য চৰকাৰৰ পৰ্টেললৈ যাব আৰু ৰাজ্য চৰকাৰৰ পৰ্টেলত ইয়াত ভেৰিফিকেশ্যন কৰা হ'ব। টেকনিকেল ভেৰিফিকেশ্যনৰ পিছত ফিজিকেল ভেৰিফিকেশ্যন কৰা হ'ব। তাৰ পাছতহে হ'ব। আৰু আটাইতকৈ ডাঙৰ কথা, এনআৰচিত যদি কোনোবা পৰিয়ালে অসমত আবেদন কৰা নাছিলে তেওঁলোকে কিন্তু আধাৰ কাৰ্ড নাপায়। এনআৰচিত আবেদন কৰা লোকেহে অসমত এতিয়াৰে পৰা আধাৰ কাৰ্ড পাব।